মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় সদন, এনে এচিৰ এটা অলপ মানে কিবা বেছি হৈছিলে, হিট হৈ ফালে অলপমান সেইটো স্মেলটো আহি আছে, এতিয়া বন্ধ কৰা হৈ গ'ল আৰু ঠিক কৰি আছে। পাৱাৰ মিনিষ্টাৰ থাকিলে প্ৰব্লেমটো নহ'লে হয়, প্ৰব্লেম নহয় সেইকাৰণে। তো এতিয়া ভৰত নৰ ডাঙৰীয়া, আপোনাৰতো শেষে হৈছে, উত্তৰ দিলে হ'ব। ছাৰ মই আৰম্ভ কৰিছিলোঁহে। ছাৰ, মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ, যিটো আমাৰ সাংস্কৃতিক মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, তাত ছাৰ আমি যিটো মাননীয় মন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আমাৰ যিটো এই একখনৰ যিটো অবজেক্ট আছিলে, এই অবজেক্টটোত ইণ্ডিয়ান ক্লাছিকেল ছিষ্টেম সেইটো নাছিলে, আৰু আপোনাৰ যিটো আপুনি নতুনকৈ এটা ছেকশ্যন ক্ল'জ বঢ়াব বিচাৰিছে, এইবিলাকৰ লগত আমাৰ অবজেক্টৰ কোনো সম্পৰ্ক নাই। সেইকাৰণে ছাৰ মই এইটো কোৱাৰ অৰ্থ এইটোৱেই, যিটো ছাৰ নহয় মন্ত্ৰী ডাঙৰীয়াই ক'ব ছাৰ, মাজুলী যিটো সাংস্কৃতিক বিশ্ববিদ্যালয়, এইটো ছাৰ দ্য মাজুলী ইউনিভাৰ্চিটি কালচাৰ, এইটো বিশেষকৈ আমাৰ মানে নৰ্থ ইষ্টৰ আৰ্ট এণ্ড কালচাৰ অফ পিপুল অফ নৰ্থ ইষ্ট, আমাৰ নৰ্থ ইষ্টৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰতে তাত এই ইউনিভাৰ্চিটিত মানে লাৰ্ণিং হ'ব লাগে, ৰিচাৰ্চ হ'ব লাগে, ফেকাল্টি হ'ব লাগে, কোৰ্চ হ'ব লাগে, প্ৰগ্ৰেম হ'ব লাগে। কিন্তু তাত আপোনালোকে যদি এইটো নকৰি তাত এতিয়া আপোনালোকে আয়ুৰ্বেদৰ কোৰ্চ আনিব বিচাৰিছে, যোগা আনিব বিচাৰিছে, ৰিলিজন আনিব বিচাৰিছে, ফিলচফি আনিব বিচাৰিছে। চাগে মই ক'ব বিচাৰিছোঁ গোটেই নৰ্থ ইষ্টৰ যে মণিপুৰী, কাশী জয়ন্তীয়া গাৰো, মিজো, ত্ৰিপুৰী, নগা, অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ ওপৰত আমাৰ ইউনিভাৰ্চিটিয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে ফেকাল্টি বনাব লাগে, কোৰ্চ বনাব লাগে, প্ৰগ্ৰেম বনাব লাগে। আৰু ছাৰ আমাৰ অসমীয়াৰ যিটো, কাৰণ আমি ভাবিছিলোঁ যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰতে তাত ৰিচাৰ্চ হ'ব, তাত ট্ৰেইনিং হ'ব, আমি তেনেকৈ ভাবিছিলোঁ, বা এইটোৰ ওপৰতে তাত ফেকাল্টি হ'ব, প্ৰগ্ৰেম হ'ব, কোৰ্চ হ'ব। কিন্তু ছাৰ এতিয়া যিটো দিছে ইণ্ডিয়ান ক্লাছিকেল ছিষ্টেমটো আগলৈ আনিছে। মন্ত্ৰী মহোদয়ে কিহৰ কাৰণে এতিয়া আপুনি ক'লে ছাৰ অসমীয়া কৃষ্টি, আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি তাত প্ৰাধান্য পাব লাগে, বিশেষকৈ টাই আহোম, কোচ ৰাজবংশী, আদিবাসী, চাওতাল, বড়ো, কাৰ্বি, কছাৰী, মটক, মৰাণ, ৰাভা, মিচিং, তিৱা, দেউৰী, গাৰো, মাৰ, ডিমাচা, কলিতা জনগোষ্ঠী, নহয় তাত যিটো আপোনালোকে এতিয়া নহয় ছাৰ, তেখেতে আপুনি যি কৈছে বুজি পাইছে, উত্তৰ দিব। তেখেতৰ বিলখন কি আছে আপুনি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়টো ছাৰ বুজি পাইছো, আমি বিচাৰো যে তাত আপুনি মন্ত্ৰীয়ে নকলেগে আপুনি কেনেকৈ বুজি পাব? মন্ত্ৰী ক'লে বুজি পাব। কমপ্লিট হোৱা নাই তাত কথাটোকে কৈ আছে ঘূৰাই পকাই। আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত ভাৰত নাট্যম, কটক, আয়ুৰ্বেদ, যোগা এইবিলাক তাত ফেকাল্টি খোলাটো আমি বিচৰা নাই, তাত কোৰ্চ প্ৰগ্ৰেম কৰাটো আমি বিচৰা নাই। এইটোৰ কাৰণে ছাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ভাৰত নাট্যমৰ কাৰণে, কটকৰ কাৰণে, আয়ুৰ্বেদৰ কাৰণে, যোগাৰ কাৰণে বিভিন্ন ইউনিভাৰ্চিটি আছে, কলেজ আছে। এতিয়া আমি মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়তে ছাৰ মানুহে কিয় বিচাৰিছিলে যে এইকাৰণে আমি নৰ্থ ইষ্টৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত আলোচনা হ'ব। ছাৰ আপুনি স্পীকাৰ, আপুনি সেইকাৰণে মই ক'ব আৰু এটা ছাৰ নহয় ছাৰ, আপোনাৰ কাৰণে মই ক'ব বিচাৰিছোঁ যিটো এই আইনখনত আৰু এই আইনখনৰ যিটো মোৰ আৰু এক্সট্ৰা কি কালচাৰ থাকিব ছাৰ, এই আইনখনৰ আছে, এই আইনখনৰ চেপ্টাৰ 5ত কি লিখিছে আপুনি জানে? দ্য ইউনিভাৰ্চিটি শ্বেল আণ্ডাৰটেক কোৰ্চ, স্কিম, প্ৰগ্ৰেম এণ্ড প্ৰজেক্ট ফৰ প্ৰমোশ্যন অফ এক্সিলেন্স ইন ষ্টাডি, ক্ৰিয়েটিভ ৰিচাৰ্চ, ট্ৰেন্সলেশ্যন এণ্ড ইণ্টাৰ লেংগুৱেজ ইণ্টাৰেকশ্যন ইন ৰেচপেক্ট অফ ভাৰিয়াছ লেংগুৱেজ চাচ এজ আছামিজ, সংস্কৃত, হিন্দী আৰু ইংলিছ। ইয়াত বড়ো লেংগুৱেজটো ক'ত গ'ল? বড়ো লেংগুৱেজটো জানে 8th চিডিউলত বড়ো লেংগুৱেজটো আছে, ইয়াত নিদিম বুলিও লেংগুৱেজটো ক'ত গ'ল? নিদিম বুলিও লিখা নাই, ইয়াত চেপ্টাৰ 5ত এইটো লিখা আছে, এইটো অকল এইটো দিছে দ্য ইউনিভাৰ্চিটি শ্বেল আণ্ডাৰটেক কোৰ্চ, স্কিম, প্ৰগ্ৰেম, প্ৰজেক্ট। ঠিকে আছে, আপুনি কৰিছে মন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে মই যিটো মাননীয় মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আৰ্ট এণ্ড কালচাৰ অফ নৰ্থ ইষ্ট সেইটোত প্ৰায়ৰিটি দিয়ক। আপোনালোকে এতিয়া ইণ্ডিয়ান ক্লাছিকেল ছিষ্টেম, ভাৰত নাট্যম, কটক এইবিলাকত জোৰ দিব নালাগে, বেছি অতি ভাৰতীয় হ'লে। ঠিক আছে মন্ত্ৰী মহোদয়, আৰু আপোনাৰ আৰু এমেণ্ডমেণ্ট আছে আপোনাৰ ইয়াতে আৰু এমেণ্ডমেণ্ট আছে, গতিকে আৰু সময় ল'ব। আমি সদায় অতি ভাৰতীয় হ'বলৈ গৈ পেলাই আমি নিজৰ কৃষ্টি সংস্কৃতি উত্তৰ দিব মন্ত্ৰী মহোদয়।
মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰথমতে মাননীয় ভৰতন ডাঙৰীয়াক এইটো কথা জনাব বিচাৰোঁ যে এক্ট এখন প্ৰিন্সিপাল এক্ট এখন আমাৰ আগৰ পৰা আছে আৰু এই এক্টখনৰ প্ৰিএম্বুলত ইয়াৰ মূল কি কাৰণে এক্টখন কৰা হৈছে এইটো লিখা আছে আৰু এইটো এক্টৰ প্ৰিএম্বুলতে আছে এন এক্ট টু এষ্টাব্লিছ এণ্ড কনষ্টিটিউট এ টিচিং, আই ৰিপিট দ্য ৱৰ্ড টিচিং এণ্ড এফিলিয়েটিং কালচাৰেল ইউনিভাৰ্চিটি ইন দ্য ষ্টেট অফ আছাম। গতিকে এইটো শিক্ষাৰ কাৰণে এই ইউনিভাৰ্চিটিখন প্ৰতিষ্ঠা কৰা হৈছে। দ্বিতীয় ইয়াৰ মূল আইনখনৰে যিটো চেপ্টাৰ 1ত সদায় আইনৰ ডেফিনেশ্যনখিনি থাকে। আপোনালোকে যিটো সংশোধনী আনিছে এইটো এই ডেফিনেশ্যন অৰ্থাৎ পাৰফৰ্মিং আৰ্টছ, এইটো আমি পিছত য'ত য'ত উল্লেখ কৰিছোঁ হোৱাট ডাজ পাৰফৰ্মিং আৰ্ট মিন ইন ৰেচপেক্ট অফ দিছ পাৰ্টিকুলাৰ এক্ট। আৰু এই পাৰফৰ্মিং আৰ্টছৰ ডেফিনেশ্যনটো আইনখনত এই বুলি উল্লেখ কৰা আছে দ্য পাৰফৰ্মিং আৰ্টছ ইনক্লুড মিউজিক, ডেন্স, ড্ৰামা, কালচাৰ হুইচ ৱেৰ ক্ৰিয়েটেড বাই মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ এণ্ড other great luminaries of this art, and it would also include all other forms of traditional music. এতিয়া এইখিনিতে শুনক, মইতো জানো কাৰণে পঢ়ি আছোঁ। মইতো এই আইনখন যেতিয়া আমি আনিছোঁ তো ইয়াতে অলছ' টু ইনক্লুড ইয়াতে ইণ্ডিকেল ক্লাছিকেল মিউজিক ছিষ্টেমটোক আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু অন্তৰ্ভুক্ত এইকাৰণে কৰিছোঁ যেতিয়া ইউনিভাৰ্চিটিখনৰ শিক্ষাৰ যিটো স্ক'প আছে সেই স্ক'পটো আমি লিমিটেড ৰেষ্ট্ৰিক্টিভ হ'ব নালাগে, সেইটো ফ্লেক্সিবল হ'ব লাগে, বহল হ'ব লাগে। গতিকে ইউনিভাৰ্চিটিখনে কি কি পাঠ্যক্ৰম তাতে খুলিব, কি কি ফেকাল্টি থাকিব, সেই ইউনিভাৰ্চিটিখনৰ এই আইনৰ অধীনত যিখন একাডেমিক কাউন্সিল হ'ব কাউন্সিলখনে ঠিক কৰিব। কিন্তু তাৰ লিগেল ফ্ৰেমৱৰ্কটো এই আইনখনে প্ৰদান কৰিব। তাৰ যিটো এই লিগেল ফ্ৰেমৱৰ্কটোহে আমি ইয়াত বনাইছোঁ, ইয়াৰ স্ক'পটোহে আমি প্ৰদান কৰিছোঁ। এতিয়া একাডেমিক কাউন্সিলে ঠিক কৰিব আমাৰ কি কি ডিপাৰ্টমেণ্ট হ'ব, কি কি ফেকাল্টি হ'ব, তাতে আমি অন্তৰ্ভুক্ত কৰিছোঁ। এই আপোনালোকে যিটো আপত্তি কৰিছে এইটো উল্লেখ কৰিব নালাগে বুলি পেলাই যে ইণ্ডিয়ান ক্লাছিকেল ছিষ্টেম, তো ইণ্ডিয়ান ক্লাছিকেল ছিষ্টেমটোৰ লগত আমাৰ সম্পৰ্ক আছে আৰু ইনফেক্ট যেতিয়া আমি সত্ৰীয়া নৃত্য, সত্ৰীয়া সংস্কৃতি বুলি কওঁ সেইটো ইণ্ডিয়ান ক্লাছিকেল ছিষ্টেমৰে এটা পাৰ্ট হয়, সেইটো বিচ্ছিন্ন বেলেগ এটা নহয়। যিহেতু কিন্তু শব্দৰ অৰ্থৰ ক্লেৰিটিৰ কাৰণে ইয়াত এই ডেফিনেশ্যনটোত আমি এইখিনি সংশোধনী আনিলোঁ আৰু ইয়াৰ লগতে আৰু বেছি ক্লেৰিটি হোৱাৰ কাৰণেই আমি এই এনি আদাৰ ট্ৰেডিশ্যনেল কালচাৰ যিখিনি আমাৰ এণ্টায়াৰ নৰ্থ ইষ্ট আছে আমি স্ক'পটো ৰাখিছোঁ। আমি যাতে নগা, অৰুণাচল, আমাৰ কাষতে থকা মেঘালয়, মিজোৰাম তাৰো কৃষ্টি সংস্কৃতিৰ লগত আমাৰ অসমত থকা জনজাতি ৰাইজৰ কৃষ্টি সংস্কৃতিৰ সামঞ্জস্য আছে। আমি যেতিয়া অসমৰ ট্ৰেডিশ্যনেল কালচাৰ আমি অধ্যয়ন কৰিম, আজি যেতিয়া আমি মিচিংসকলৰ কালচাৰ যেতিয়া অধ্যয়ন কৰিম, আমি অৰুণাচলৰ আদিসকলৰ কালচাৰো আমি ইয়াত অধ্যয়ন কৰিব লাগিব কাৰণে আমি সেই স্ক'পটো ৰাখিছোঁ অল আদাৰ ট্ৰেডিশ্যনেল কালচাৰ আইডেণ্টিটি লেংগুৱেজ অফ দ্য এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন, সেই কথাটো আমি সেইকাৰণেই ৰাখিছোঁ। বড়োসকলৰ কথা যেতিয়া আমি ষ্টাডি কৰিবলৈ যাম, বড়োসকলৰ লগত ত্ৰিপুৰাৰ জনজাতিসকলৰ তেওঁলোকৰ সম্পৰ্ক আছে। গতিকে আমি বিচ্ছিন্নভাৱে অসমত বড়ো ষ্টাডিটো আমি কৰিব নোৱাৰোঁ, আমি তাত থকা ত্ৰিপুৰাসকলৰ কথাও আমি ষ্টাডি কৰিব লাগিব। সেইকাৰণে আমি এই গোটেই নৰ্থ ইষ্টৰ কথাটো ৰাখিছোঁ। ই আমাৰ স্ক'পটো ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ যিটো স্ক'প তাত এইটো বহুত বেছি আগবঢ়াই লৈ যাব, সেইকাৰণে এই সংশোধনীটো অনা হৈছে। দ্বিতীয়তে মই যিটো অফিচিয়েল নটিচ পাইছোঁ ইয়াতে আমি যিটো নতুন দফা সংযোজন কৰিছোঁ, এই নতুন দফাটো হ'ল মানে ইণ্ডোলজিকেল, এইটো প্ৰেক্টিকেলি একেটাই মিনিং আৰু এইটোত মই আপোনাৰ কোনো সংশোধনী পোৱা নাই। আপোনাৰ সংশোধনী মই এটাই পাইছোঁ যে এই ইণ্ডিয়ান ক্লাছিকেল ছিষ্টেম মোৰ তাতো এইখন আছে, ইয়াতো সেইটো এমেণ্ডমেণ্ট অহা নাই। যি কি নহওক সেই সম্পৰ্কেও মই এইটো ব্যাখ্যা দাঙি ধৰিছোঁ। ইণ্ডোলজি মানে কি? ইণ্ডোলজি মানে ইণ্ডিয়াৰ যিটো সভ্যতা, সংস্কৃতি, ইয়াৰ ভাষা, সাহিত্য, এই গোটেইখিনি অধ্যয়ন কৰাৰ
স্কোপ এটা আমি আইনখনত ৰাখি থৈছোঁ যাতে একাডেমিক কাউন্সিলখনে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভৱিষ্যতে ডিপাৰ্টমেণ্টবিলাক চইচ কৰাৰ ক্ষেত্ৰত পাঠ্যক্ৰমবিলাক চইচ কৰাৰ ক্ষেত্ৰত একাডেমিক কাউন্সিলৰ যাতে সুবিধা হয় তাৰ কাৰণে এটা ব্যৱস্থা আইনখনত ৰখা হৈছে ধন্যবাদ এতিয়া আপুনি মুভ কৰিব আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই ইণ্ডিয়ান ক্লাছিকেল চিষ্টেমত কি আহিব এই কথাটো একেবাৰে স্পষ্ট নকৰিলে না ইণ্ডিয়ান ক্লাছিকেল চিষ্টেম যি আছে সেইটোৱে আহিব আৰু চব আৰু ইণ্ডিয়াৰ কি বেলেগ থাকিব আৰু আপুনি এইটো স্পষ্ট নকৰিলে যে ট্ৰেডিশ্যনেল অল ফৰ্ম অফ ডেন্স মিউজিক অফ ট্ৰেডিশ্যনেল যিটো ট্ৰেডিশ্যনেল ডেন্স মিউজিক অফ ইণ্ডিজিনিয়াছ কমিউনিটিজ তাৰ আগত ইণ্ডিয়ান ক্লাছিকেল চিষ্টেমটো আগত কেনেকৈ আহিলে আপুনি পিছতো দিব পাৰিলেহেঁতেন এন ইণ্ডিয়ান ক্লাছিকেল চিষ্টেম বুলি আপুনি দিব পাৰিলেহেঁতেন আপুনি ইণ্ডিজিনিয়াছ কমিউনিটিৰ ট্ৰেডিশ্যনেল ডেন্স মিউজিকৰ আগত আপুনি প্ৰায়ৰিটি দিলে ইণ্ডিয়ান ক্লাছিকেল চিষ্টেম আপুনি পিছত দিব পাৰিলেন বস্তুটো আগৰ পিছত এইবোৰ লাগি থাকিলে মানে শেষ নহ'ব আৰু স্যাৰ হৈছে উত্তৰ দিলে মন্ত্ৰী উত্তৰ দিলে হৈছে এনেকৈ থাকিব আৰু ভিজন এণ্ড মিছন নহয় সময় নাই বিলখনৰ আৰু এমেণ্ডমেণ্ট আছে গতিকে আপুনি উইড্ৰ কৰি ল'ব পাৰে আৰু নহ'লে আপুনি মুভ কৰক আছাম আৰু নৰ্থ ইষ্টত নাই হ'ব আপোনালোকে হ'ব হৈছে কোনপিনে লৈ যাব বিচাৰিছে যে এই একপদৰ ভিজন এণ্ড মিছন তাত আছাম আৰু নৰ্থ ইষ্ট শব্দটো নাই সময় নাই এইটো আপোনালোকে পিছত কৰি থাকিব চেপ্টাৰ 5ত বড়ো লেংগুৱেজটো নাই তাৰমানে আমি ভাবিছিলো যে মাজুলীৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাংস্কৃতিক হৈছে বৰণৰ ডাঙৰীয়া হৈছে আৰ্ট এণ্ড কালচাৰৰ মই এতিয়া সংশোধনীটো সদনত দাঙি ধৰিলো আৰ্ট এণ্ড কালচাৰৰ ওপৰত নহয় ইন সাব ক্লজ 3 অফ অধ্যক্ষ মহোদয় তেখেতে এটা ডেফিনেশ্যনক লৈ লাগি আছে ইউনিভাৰ্চিটিখনে কি কৰিব কি নকৰিব সেইটো ডেফিনেশ্যন চেপ্টাৰটোত নাথাকে নহয় কৰিব লাগিব আমি চৰকাৰ ডেফিনেশ্যন চেপ্টাৰটোত নাথাকে নহয় তেওঁলোকে তেতিয়াহ'লে আপুনি চেপ্টাৰটোলৈ যাওক আমি চৰকাৰে গাইড কৰিব লাগিব চেপ্টাৰ 2লৈ যাওক ইয়াৰ অবজেক্টখিনিলৈ যাওক ইয়াৰ যিখিনি অবজেক্ট লক্ষ্য উদ্দেশ্য ইউনিভাৰ্চিটি চেল হেভ দ্য ফলোয়িং অবজেক্টছ ইয়াত যিখিনি কথা আছে এই কথাখিনিলৈ আপুনি আহক ইয়াত 1 নম্বৰ পঢ়ক টু প্ৰমোট এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইন ভেৰিয়াছ স্ফিয়াৰ্ছ অফ কালচাৰ ইনক্লুডিং লেংগুৱেজ লিটাৰেচাৰ ভিজুৱেল আৰ্টছ পাৰফৰ্মিং আৰ্টছ সত্ৰীয়া ডেন্স অংকীয়া ভাওনা মুখা এটচেট্ৰা এইবিলাক অবজেক্টত আছে অবজেক্টত 1 2 3 4 5 6 7 8লৈকে অবজেক্ট আছে ইয়াত এইটোও আছে যে আজি আপুনি যিটো ৰেফাৰ কৰি আছে জনজাতিসকল টু প্ৰমোট ইথনিক ষ্টাডিজ লাইক ইথনো আৰ্কিঅলজি ইথনো মিউজিকলজি এতিয়া ইথনো মিউজিকলজি মানে কি যে জনগোষ্ঠীসমূহৰ যিখিনি গীত মাত সেইটোকে কৈছে ইথনো মিউজিকলজি তাত সকলোবিলাক জনগোষ্ঠী তাত আহিব সত্ৰীয়া সংস্কৃতি এই গোটেই কথাবিলাক অবজেক্ট পাৰ্টটোত আছে অধ্যক্ষ মহোদয় ডেফিনেশ্যন হ'ব মন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ মহোদয় ডেফিনেশ্যন অধ্যক্ষ মহোদয় এটা চিৰিয়াছ কথা হৈছে সংশোধনীত অবজেক্ট এণ্ড ৰিজনটো নিজৰ লাইনখিনি পঢ়ি ধৰি থাকিলে নহ'ব টোটেল সাংস্কৃতিক বিশ্ববিদ্যালয়টো নৰ্থ ইষ্টৰ আৰ্ট এণ্ড কালচাৰৰ ওপৰত প্ৰায়ৰিটি পাব লাগে দেন ইণ্ডিয়ান ক্লাছিকেল চিষ্টেম ভাৰত নাট্যম কটকত কৈ নহয় সেইটো নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে অধ্যক্ষ মহোদয় মানে অবজেক্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে কথাটো হ'ল যে প্ৰথম মাজুলী বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ সময়ত এই আইনখন ময়ে আনিছিলোঁ প্ৰথম কথাটো হ'ল যে ষ্টুডেণ্টখিনিয়ে যেতিয়া পঢ়িব তেওঁলোকৰ এমপ্লয়েবিলিটিটো আজি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাৰফৰ্মিং আৰ্টছৰ ডিপাৰ্টমেণ্ট খুলিছে সত্ৰীয়া নাট অংকীয়া ভাওনা গোটেইখিনি শিকালে ইয়াৰ পিছত ল'ৰা ছোৱালীখিনি মোক আহি সাক্ষাৎ কৰিছে যে ছাৰ এতিয়া আমি চাকৰিটো ক'ৰ পৰা পাম আল্টিমেটলি ইউনিভাৰ্চিটিখনে আনএমপ্লয়মেণ্ট মানুহ প্ৰডিউচ কৰিব নোৱাৰে প্ৰডিউচ কৰিব লাগিব গ্ৰেজুৱেট উইথ এমপ্লয়েবিলিটি আমি যিটো আৱেগিক কৰি কৈছোঁ যে ইয়াতে এই সাংস্কৃতিখিনি আমি পঢ়াম তাৰ পিছত ল'ৰা ছোৱালীখিনিয়ে ডক্টৰেট পালে পোষ্ট গ্ৰেজুৱেট পালে তেওঁলোকে ক'ত চাকৰি পাব সেইকাৰণে মইতো বিচাৰিছোঁ ইয়াত ইভেন ৱেষ্টাৰ্ণ ক্লাছিকেল কালচাৰো পঢ়িব লাগিব ইণ্ডিয়ান ক্লাছিকেল কালচাৰ পঢ়িব লাগিব আৰু অসমৰ আৰু উত্তৰ পূৰ্বৰ পঢ়িব লাগিব গোটেই কনচেপ্টটো হৈছে তক্ষশিলা নালন্দা আমি ক্লোজ পৃথিৱী এখন নহয় আমাৰ ইয়াত বাহিৰৰ পৰা মাজুলীত সংস্কৃতি পঢ়িব আহক মানুহ যাতে ভাৰত উত্তৰ পূব অসম বিশ্ব সকলোৰে সংস্কৃতিখিনি ইয়াত দেখিব পায় সেইকাৰণে মই ভাবোঁ যে আমি ইতিমধ্যে ইণ্ডিজেনাছ ডিপাৰ্টমেণ্ট কৰিছোঁ অসমৰ
থলুৱা ক্ৰীড়া সংস্কৃতি তাৰ ওপৰত এই গভৰ্ণমেণ্টখনক লৈ ডাউট কৰা আৰু আজি কোনো কথাও নাই। ভৰত নৰহ ডাঙৰীয়াই এটা ডাইভাৰ্ট কৰিব খোজে, এইটো নহয়। ইয়াক লৈ আমি পেৰকিয়েল যে এইখন বিশ্ববিদ্যালয়ত মিচিং পঢ়িব, বড়ো পঢ়িব, মিচিঙো পঢ়িব, বড়োও পঢ়িব, সত্ৰীয়াও পঢ়িব আৰু আমাৰ ভাংৰাও পঢ়িব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি পাব, বহল পৃথিৱীখনত ওলাই যাব পাৰিব। সেইকাৰণে আনএমপ্লয়মেণ্ট ক্ৰিয়েট কৰা বিশ্ববিদ্যালয় আমি কৰিব নালাগে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক, মই বিশ্ববিদ্যালয় কৰাৰ সময়ত আমাৰ এইটো কল্পনাই নাছিল যে মাজুলীত অকল উত্তৰ পূবৰ সংস্কৃতি পঢ়িব, মাজুলী বিশ্ব সংস্কৃতিৰ ৰাজধানী হওক। আমাৰ কনচেপ্টটো আছিল যে মাজুলী শুড বি দ্য কালচাৰেল কেপিটেল অফ ৱৰ্ল্ড। কেইদিনমানৰ পৰা আমি একেবাৰে আমি যিটো কৈছোঁ যে ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ হ'ব লাগে, বিশ্বৰ ভিতৰত যাব লাগে, আমি পশ্চাদমুখী যাত্ৰা এটা ইয়াত আৰম্ভ কৰিব নালাগে, বেকৱাৰ্ড জাৰ্ণি এটা। যদি অসমত বিহু আমি জানো, কিন্তু বিহু আৰু ভাংৰাৰ চিম্ফনি এটা ক্ৰিয়েট কৰিব পাৰিলেহে বিহু গৈ পেলাই ৱৰ্ল্ডৰ মেপত যাব। আজি যেতিয়া মোৰ মনত আছে, যেতিয়া ৰাজীৱ গান্ধী ইয়াত আছিলে প্ৰধানমন্ত্ৰী, ৰাছিয়াৰ বেলেৰুছ আৰু বিভিন্ন জাগাৰ কালচাৰেল ট্ৰুপ আনি নেহেৰু ষ্টেডিয়ামত তেওঁ সেই সময়ত দেখুৱাই চিম্ফনি কৰাইছিলে ভাৰতীয় মিউজিকৰ লগত। সেইকাৰণে সংস্কৃতিক বন্ধ দুৱাৰত ৰাখিব কল্পনাটোৱে কৰিব নালাগে। সংস্কৃতি হ'ল খোলা বিশ্ব। সেইকাৰণে মইতো ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম, অহাবাৰ এমেণ্ডমেণ্ট এটা লৈ আহক, ৱৰ্ল্ড কালচাৰো মাজুলীত যাতে ষ্টাডি হয়, নট অনলি ইণ্ডিয়ান কালচাৰ। এইটো অলপ পেৰকিয়েল হৈছে, মই দেখা নাপালোঁ আইনখন আনোতে। মোৰে ভুল হ'ল, মই চাব নোৱাৰিলোঁ যে ইয়াতে যাতে বিশ্বৰ ইজিপ্ত, চিৰিয়া, তাৰ বিশ্বৰ যিবিলাক পুৰণা ঐতিহ্য আছিল, সংস্কৃতি আছিল, সেইবিলাকো যাতে আমাৰ মাজুলীত পঢ়ে। কেতিয়াবা যাতে আমি দেখা পাওঁ বগা চাহাববিলাকেও আহি মাজুলী ইউনিভাৰ্চিটিত যাতে ডক্টৰেট ল'ব আৰম্ভ কৰিছে। তেনেকুৱা পৃথিৱী এখন আমাক লাগে। আৰু ভৰত নৰহ ডাঙৰীয়াক মই এইটো মুখ্যমন্ত্ৰী হিচাপে প্ৰতিশ্ৰুতি দিছোঁ যে মাজুলীৰ ইচি যেতিয়া বহিব, অসমৰ জনজাতীয় সংস্কৃতিৰ ওপৰত যিমান কাম কৰিব পাৰে, দে উইল গ' এক্সট্ৰা মাইল, আৰু তেওঁলোকে কামখিনি কৰিব। এতিয়া মুভ কৰিব। এটা সিরিয়াস কথা আছিল না, এটা এমেণ্ডমেণ্টত অবজেক্ট এণ্ড ৰিজন, এনেকুৱা লেকচাৰ মাৰি থাকিলে নহয়। এতিয়া অবজেক্ট এণ্ড ৰিজন নথকাটো ইম্পৰ্টেণ্ট কথা। অবজেক্ট এণ্ড ৰিজন, এতিয়া সংশোধনীটো সদনত দাঙি ধৰিলো। ইন সাব ক্লজ 3 of clause 3 of the proposed bill, the words Indian classical system and auxiliary in line 2 and 3 shall be deleted. যিসকল মাননীয় সদস্য সংশোধনীটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ নহয়ৰ সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ হ'ল। দফা নং 3 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 3 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়ক 4 নং দফাটোৰ সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 4 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 5 নং দফাত মাননীয় সদস্য শ্ৰী ভৰত চন্দ্ৰ নৰ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ৱাজিদ আলী চৌধুৰী, শ্বেৰমান আলী আহমেদ, শ্ৰী বসন্ত দাস, শ্ৰীমতী নন্দিতা দাস, আব্দুল ৰছিদ মণ্ডল, শ্ৰীমতী শিৱামণি বৰা, যাদৱ স্বৰ্গীয়াৰী, আফতাবুদ্দিন মোল্লা, আবুল কালাম ৰছিদ আলাম, নুৰুল হুদা, ৰিকিবুদ্দিন আহমেদ, সিদ্দিক আহমেদ, কমলেশ্বৰদেৱ পুৰুষাষ্ট, মিজবাহুল ইছলাম লস্কৰ আৰু শ্ৰী ভাস্কৰ জ্যোতি বৰুৱাৰ নামত এটা, শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ, শ্ৰী ৰফিকুল ইছলাম, শ্ৰী জাকিৰ হুছেইন লস্কৰ, শ্ৰী আব্দুল আজিজ, শ্ৰী আশৰাফুল হুছেইন, পনিধৰ তালুকদাৰ, শামছুল হুদা আৰু শ্ৰী কৰিমুদ্দিন বৰভূঞাৰ নামত এটা, মোৰ 2টা সংশোধনী আছে। এতিয়া মই মাননীয় সদস্য শ্ৰী ভৰত চন্দ্ৰ নৰ আৰু সহযোগী আৰু লগতে শ্ৰী আমিনুল ইছলাম লগতে সহযোগী আপোনালোকৰ সংশোধনী প্ৰস্তাৱ 2টা এটাকৈ উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ আহ্বান জনালোঁ। একদম সমূহকৈ মানে এটা 5 নং দফা 5 নম্বৰ ক্লজ। 5 নম্বৰত তেওঁলোকৰ নাই ছাৰ, সেইটো 3 নম্বৰত আছিল। 5 নম্বৰ নাই ন? আমাৰ আছে, তেওঁলোকৰ নাছিল। আচ্ছা তেখেতসকলৰ নামটো ইয়াত লিখি দিয়ক। ঠিক আছে, আচ্ছা মানে হ'ব। মানে ডকুমেণ্টৰ আই বেক টু মুভ ইন সাব ক্লজ
1 of clause 5 of the proposed bill, after proposed new subclause 5 and new subclause namely 6 shall be added as subclause 6 to preserve different ethnical, cultural and traditional articles in the museum of the university. মানে অধ্যক্ষ মহোদয় ইতিমধ্যে মুখ্যমন্ত্রী মহোদয় কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে, আমাৰ শুনি ভাল লাগিছে। আৰু এই কথাটো আমিও বিচাৰোঁ যে আচলতে যিকোনো এখন ৰাজ্যৰ বা দেশৰ সংস্কৃতি, কলা, সংস্কৃতি, সভ্যতা ধনী হয়, ৰিচ হয়, যিমানেই আমি বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় সভ্যতা সংস্কৃতিক আঁকোৱালি লৈ সকলোৰে সংমিশ্ৰণত এটা উন্নত সংস্কৃতি গঢ় দিয়াৰ কাৰণে হেৰি হয়, তেতিয়া নিশ্চয় আমাৰ সভ্যতা সংস্কৃতিটো আগুৱাই যায়। আৰু সেইকাৰণে আমি কেতিয়াও সভ্যতাৰ যুদ্ধ নাম দি আমাৰ সভ্যতা সংস্কৃতিটো ট্ৰেক কৰিব নালাগে। যেনে সভ্যতা সংস্কৃতিৰ যুদ্ধ নহয়, আমি যিমান পাৰোঁ আমি বাহিৰৰ সভ্যতা সংস্কৃতিকো আগুৱাই লৈ মুখ্যমন্ত্ৰী মহোদয় আজি কথাটোক আমি ৱেলকাম কৰিছোঁ যে আমি যিমানেই ৰিচ কৰিম আমাৰ সংস্কৃতিটো, আমি সভ্যতাৰ যুদ্ধ নামেৰে কনফাৰ্ম নকৰোঁ, হেৰি নকৰোঁ। আমি যেনেকৈ লেটিন আমেৰিকা, নৰ্থ আমেৰিকা, আফ্ৰিকা, মিডিল ইষ্ট বা ইউৰোপৰ আমি ভাষা সংস্কৃতিক আমি ৱেলকাম কৰিব লাগিব। সেইকাৰণে আগুৱাই লৈ যোৱাত আমাৰ সভ্যতা সংস্কৃতি চহকী হ'ব। মুখ্যমন্ত্ৰী মহোদয়ৰ কথাটোত আমি ধন্যবাদ জনাইছোঁ। আৰু তাৰ লগে লগে আমি বিচাৰিছোঁ যে মাজুলীৰ যিটো কালচাৰেল ইউনিভাৰ্চিটি, সেই কালচাৰেল ইউনিভাৰ্চিটিত যিহেতু আমাৰ ষ্টেটৰ আৰু নৰ্থ ইষ্টৰ আমাৰ যিহেতু এথনিক আৰু কালচাৰেল টিচিং হ'ব, লগতে আমাৰ যিখিনি এথনিকেল আৰু কালচাৰেল ট্ৰেডিশ্যনেল আৰ্টিকেলখিনি বা মিউজিয়ামত ৰাখি যাতে ইউনিভাৰ্চিটিয়ে সেইটো প্ৰিজাৰ্ভ কৰা এটা ব্যৱস্থা কৰে, কৰিব লাগে। আৰু লগতে যাতে আমি এই সভ্যতা সংস্কৃতিৰ যাতে আমি এই অনুষ্ঠান বন্ধ কৰিম, সেইটো নকৰিম, এইবিলাকো ত্যাগ কৰি আমি যাতে সকলো এটা বহল মনোবৃত্তিলৈ আগুৱাব পাৰোঁ, সেইটো মই এটা আশা ৰাখিলোঁ। ঠিক আছে, আপুনি মুভ নকৰে আৰু আপুনিতো মুভ নকৰে আৰু হা তেওঁলোকৰ নাই নহয় নহয় আপুনিতো আৰু মুভ হা মুভ কৰি দিলোঁ। না মুভ কৰিলে আপুনি ভাষণো দিলে, মই কৈছোঁ যদি আপুনি এডভাইচে দিলে মন্ত্ৰী ৰিপ্লাইটো দিয়ক। ৰিপ্লাই লাগিব দে মন্ত্ৰী ডাঙৰীয়া। আৰু এটা আছে মাননীয় অধ্যক্ষ মহোদয়, মই পুনৰ ক'ব লাগিব যে ইয়াৰ একখনৰ প্ৰিএম্বলত লিখা আছে, দিছ ইজ ফৰ টু ষ্টাব্লিছ এণ্ড কনষ্টিটিউট এ টিচিং এণ্ড এফিলিয়েটিং কালচাৰেল ইউনিভাৰ্চিটি ইন দ্য ষ্টেট অফ আছাম। আৰু ইয়াৰ অবজেক্টত এইটো আমাৰ কথা মই অলপ আগত কৈ গৈছোঁ যে বিভিন্ন অবজেক্টৰ ভিতৰত এই অবজেক্টটো আছে টু প্ৰমোট ইথনিক ষ্টাডিজ লাইক ইথনো আৰ্কিঅলজি, ইথনো মিউজিকলজি, সত্ৰীয়া সংস্কৃতি এটচেট্ৰা। তো এতিয়া মিউজিয়াম বোলা বস্তুটো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত নহয়। মিউজিয়াম এণ্ড আৰ্কিঅলজি এটা বেলেগ ডিপাৰ্টমেণ্ট আছে, সেইবিলাকৰ সংৰক্ষণ, পৰিচালনা ইত্যাদি কৰাৰ কাৰণে আমি ইয়াত যিটো আইন লিগেল ফ্ৰেমৱৰ্ক বনাইছোঁ, এই লিগেল ফ্ৰেমৱৰ্কৰ আধাৰত ইউনিভাৰ্চিটিখনৰ যি এক্সিকিউটিভ কাউন্সিল হ'ব, একাডেমিক কাউন্সিল হ'ব, তেওঁলোকৰ কাৰণে যিখিনি প্ৰয়োজন বুলি তেওঁলোকে ভাবে যে আমাক এটা লেবৰেটৰীৰ প্ৰয়োজন, তেওঁলোকে লেবৰেটৰী বনাব। যদি তেওঁলোকে ভাবে আমাক গ্ৰন্থাগাৰ প্ৰয়োজন, গ্ৰন্থাগাৰ তেওঁলোকে বনাব। যদি ভাবে যে আমাক এটা বিশেষ মিউজিয়ামৰ দৰকাৰ হয়, মিউজিয়ামটো তেওঁলোকে বনাব। আমি স্কোপখিনি আইনখনত বনাই দিছোঁ আৰু এইটো স্কোপ সুনিৰ্দিষ্ট আছে যে বিভিন্ন ইথনিক, বিভিন্ন জনগোষ্ঠীসমূহৰ সাহিত্য, কলা, সংস্কৃতি এই গোটেইখিনি অধ্যয়ন কৰাৰ স্কোপটো আৰু ইয়াক অবজেক্ট হিচাপে আইনখনত লিপিবদ্ধ কৰা হৈছে। ঠিক, ধন্যবাদ অধ্যক্ষ মহোদয়, আপোনাৰ জড়িত ধন্যবাদ জনালোঁ। আৰু এই কথাটোও বিচাৰিছিলোঁ যাতে সেইখিনি তাত প্ৰিজাৰ্ভ কৰাৰ ব্যৱস্থা হয়, যাতে বিশ্বৰ যিকোনো দেশৰ মানুহে আহি সেইখিনি যাতে চাব পাৰে, এইটো ব্যৱস্থা উইড্ৰল কৰি আপুনি। ঠিক, সংশোধনী দুটা প্ৰত্যাহাৰ কৰাৰ বাবে সদনৰ সন্মতি আছেনে? সদনৰ সন্মতি সাপেক্ষে সংশোধনী দুটা প্ৰত্যাহাৰ কৰা হ'ল। দফা নং 5 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 6ৰ পৰা 32 নং দফাকেইটাৰ সংশোধনীৰ প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 6ৰ পৰা 32 নং দফাকেইটা সদনৰ মজিয়াত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 6ৰ পৰা 32 নং দফাকেইটা বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাকেইটাৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকলে বিপক্ষে আছে তেখেতসকলে কওক নহয়।
মই ভাবো হয়ৰ সপক্ষে 6ৰ পৰা 32 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনী প্ৰস্তাৱ নাই। এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভৰ বিধেয়কখনৰ অংশ হ'ল। মাননীয় শিক্ষামন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, দ্য মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলোঁ। এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলোঁ। প্ৰস্তাৱটো হ'ল দ্য মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক। যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল, বিধেয়কখনো পাৰিত কৰা হ'ল। এতিয়া আৰু বিল এটা আছিলে, সময় নাই। ষ্টেটমেণ্টটো দি লওক, যদি কিবা থাকে পিছত কৰিব। তো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিটো মিজোৰাম এইটো আৰু মেঘালয়ৰ মেঘালয় আছিল না, মেঘালয়ৰ ওপৰত যিটো সেইদিনা ষ্টেটমেণ্ট দিয়াৰ কথা আছিলে, সেইটো ষ্টেটমেণ্ট দিবলৈ মই অনুৰোধ জনালোঁ। কোনেও সোধা নাই না, মেঘালয়টোহে উলিয়াইছিল। সেইদিনা মেঘালয়ৰ আছিলে, সেইদিনা ইণ্টাৰষ্টেট। ঠিক আছে, মই উল্লেখ কৰিলোঁ, আমি জানিব লাগে। মিজোৰামো কৈ দিয়ক একেলগে। মাননীয় অধ্যক্ষ মহোদয়, যোৱা 26 তাৰিখে অসম আৰু মিজোৰাম সীমান্তত হোৱা পৰিৱেশৰ পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যখনত সীমা সমস্যা সম্পৰ্কে নতুনকৈ এটা সামাজিক মাধ্যম, মুখ্য মাধ্যম আৰু বিধানসভাতো এই বিষয়ে আলাপ আলোচনা হৈছে। অধ্যক্ষ মহোদয়, পোনপ্ৰথমতে আমি এই গোটেইকেইটা সমস্যাৰ কথা যেতিয়া ক'ব যাওঁ, তেতিয়াহ'লে প্ৰথমতে আমি ক'ব লাগিব যে অসমৰ লগত আজিৰ দিনত উত্তৰ পূৰ্বৰ 4খন ৰাজ্য মিজোৰাম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচলে সীমান্ত সম্পৰ্কৰ বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোক সন্তুষ্ট নহয় বুলি বিভিন্ন মঞ্চত আমাৰ মাজত থকা সীমা নতুনকৈ নিৰ্ধাৰণৰ বাবে দাবী জনাই আহিছে। এই সম্পৰ্কে বিশেষকৈ নাগালেণ্ড আৰু অৰুণাচলৰ সীমা সম্পৰ্কে আমাৰ ৰাজ্যখনে কেইবাটাও পৰিঘটনা ইতিমধ্যে দেখিছিলে আৰু এটা সময়ত এই দুয়োটা বিবাদ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত মীমাংসাৰ বাবে লৈ যায়। মুখ্যতঃ আমি যদি চাব যাওঁ যে মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ লগত আমাৰ যিটো সীমা বিবাদ, এই বিবাদৰ মুখ্য কাৰণটো হ'ল যে এই 3খন ৰাজ্যই আমাৰ সাংবিধানিক যিটো সীমা নিৰ্ধাৰণ কৰা হৈছিল সাৰ্ভে অফ ইণ্ডিয়াৰ মেপত, যিবিলাক গাঁও অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল, যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট অসমৰ বুলি লিপিবদ্ধ কৰা হৈছিল, সেইবিলাক তেখেতসকলে ঐতিহাসিক পটভূমি আৰু তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন তেখেতসকলৰ ৰজা বা তেখেতসকলৰ প্ৰশাসনিক দিশত ব্ৰিটিছে তেওঁলোকৰ নামত অন্তৰ্ভুক্ত কৰি থৈ যোৱা বুলি দাবী কৰিছিলে। বিশেষকৈ ঐতিহাসিক পটভূমি আৰু কনষ্টিটিউশ্যনেল বাউণ্ডৰী, সাংবিধানিক সীমা, এই দুয়োটাৰ মাজতে দীৰ্ঘদিন ধৰি বিতৰ্ক হৈ আহিছে। সাংবিধানিক সীমা বুলি এইকাৰণে আমি কওঁ যে ভাৰতৰ সংবিধানে অনুচ্ছেদ 3ত কৈছে যে এখন ৰাজ্যৰ বা দুখন ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণৰ কৰ্তৃত্ব
সংসদৰহে আছে। তাৰ পৰিপ্ৰেক্ষিতত আমাক যিটো সীমা দিয়া হৈছিল, যিহেতু ই সংবিধানৰ পৰা ডেভেলপ হৈছিল, সংবিধানে দিয়া অধিকাৰৰ ওপৰত আমাক সীমা এটা নিৰ্ধাৰণ কৰি দিয়া হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত ইয়াক আমি সাংবিধানিক সীমা বুলি কওঁ। যি নহওক, অসম চৰকাৰে বিভিন্ন সময়ত নাগালেণ্ড আৰু অৰুণাচলৰ বিষয়টো উচ্চতম ন্যায়ালয়ত লৈ যায় আৰু টাইটেল স্যুট দুইখন ৰাজ্যৰ মাজত আৰম্ভ হয়। নাগালেণ্ড আৰু অৰুণাচলৰ ক্ষেত্ৰত ইতিমধ্যে সাক্ষী আদি গ্ৰহণ কৰাৰ পৰ্যায় এটা আগতীয়া পৰ্যায়লৈকে গৈছে। ঠিক তেনেকৈ অৰুণাচলৰ লগতো বিবাদ উচ্চতম ন্যায়ালয়ত বৰ্তমান শুনানি হৈ আছে। মিজোৰাম আৰু অসম সীমান্তত আমাৰ উচ্চতম ন্যায়ালয়ত বিবাদ নাছিল বা আইন আৰু আদালততো এই বিবাদ আজিলৈকে অহা নাছিল। কিন্তু টাইম অলপ বঢ়াই দিয়া হৈ গ'ল। কিন্তু মিজোৰাম চৰকাৰে বিভিন্ন সময়ত ঐতিহাসিক পটভূমিৰ পৰিপ্ৰেক্ষিতত ইনাৰ লাইন ফৰেষ্ট অৰ্থাৎ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ জিলাক সামৰি যি মিজোৰাম আৰু অসম সীমান্তত থকা ইনাৰ লাইন ফৰেষ্টখনক নিজৰ বুলি দাবী কৰি আহিছিলে। যোৱা বছৰ বিশেষকৈ কোভিডৰ সময়ত মিজোৰাম চৰকাৰে বিভিন্ন স্থানত কোভিড টেষ্টৰ কাৰণে কিছুমান চেকপোষ্ট পাতিছিলে আৰু এটা সময়ত সেই কোভিড চেকপোষ্টবিলাকত তেওঁলোকে তেওঁলোকৰ আৰক্ষী ডিপ্লয় কৰি এক প্ৰকাৰ ক'ব গ'লে সীমান্তটোক আগুৱাই দিছিলে। ভাৰত চৰকাৰৰ লগত বিভিন্ন সময়ত অসম আৰু মিজোৰাম চৰকাৰৰ আলোচনা হৈছিলে আৰু সেই সময়ত যদি আপোনালোকে মনত পেলায়, আমাৰ দুখনকৈ LP স্কুল বোম মাৰি পেলাই সেই সময়ত উৰুৱাই দিয়াও হৈছিলে। ভাৰত চৰকাৰৰ লগত আলাপ আলোচনাত আমি কেইবাটাও ড্ৰাফ্ট বনোৱা হৈছিল। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ টেলিফোনত কথা হৈছিল, চিঠিৰ আদান প্ৰদান হৈছিল যে আমি প্ৰথমতে ষ্টেটাছ কো মেইনটেইন কৰিম, পৰৱৰ্তী সময়ত সীমাৰ আলোচনা কৰিম। কিন্তু যেতিয়াই ভাৰত চৰকাৰৰ লগত আলোচনা হয়, তেখেতসকলে ষ্টেটাছ কোত চহী কৰিব মান্তি হয়, কিন্তু লগত তেওঁলোকে এটা লাইন লগাব খোজে যে however the people of Mizoram will have a right to do economic activity in the forest. তাৰমানে তেওঁলোকক জুম খেদিয়াতি কৰিবৰ বাবে অনুমতি দিব লাগিব। আমি তাত সন্মতি নোহোৱাৰ পৰিপ্ৰেক্ষিতত সেই ধৰণৰ যিখন ত্ৰিপাক্ষিক চুক্তি হ'বলগীয়া আছিলে সেইখন হ'ব পৰা হোৱা নাছিল। এই সময়ত কৰিমগঞ্জ, হাইলাকান্দিৰ আদি বিভিন্ন স্থানত জুম খেতি আৰু বেছিকৈ কৰাৰ এটা প্ৰৱণতা আমি দেখা পাইছিলোঁ আৰু সেইকাৰণে আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত বিভিন্ন জাগাত অসমৰ সীমাত আমি আৰক্ষী মোতায়েন কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পাইছোঁ যে বিশেষকৈ হাইলাকান্দি জিলাত আমি ছেপ্টেম্বৰ অক্টোবৰত হেৰুৱা প্ৰায় 200 হেক্টৰ ভূমি আমি আমাৰ পুনৰ দখললৈ আনিবলৈ সক্ষম হৈছিলোঁ। 26 তাৰিখৰ ঘটনাটো আছিল এনেকুৱা ধৰণৰ যে ভাইৰেংটে আৰু লাইলাপুৰৰ মাজত এটা সীমা নিৰ্ধাৰিত হৈছে, যিটো আমাৰ ফালে ইতিমধ্যে মিজোৰাম পুলিচ আগুৱাই আহিছিলে, যিটো কোভিড টেষ্টিং চেণ্টাৰ তেওঁলোকে বৰ্ডাৰ পোষ্টলৈকে ৰূপান্তৰ কৰিছিলে আৰু যেতিয়া অসম আৰু মিজোৰামৰ মাজত সেই সময়ত আলোচনা হৈছিলে, সেই পইণ্টটোতে নিউট্ৰেল CRP বহুৱাৰ বাবে সিদ্ধান্ত হৈছিল। আমি এটা সাৰ্ভিলেন্সৰ সময়ত দেখা পাইছিলোঁ যে ভাইৰাংটে আৰু লাইলাপুলৰ মাজত সীমাটো থাকিলেও হাইৱেত তেওঁলোকে সমান্তৰালভাৱে ৰেংটি বস্তি হৈ কাছাৰৰ ভিতৰলৈকে সোমোৱা এটা ৰাস্তা নিৰ্মাণৰ কাম তেওঁলোকে হাতত লৈছিল। আমাৰ আৰক্ষীয়ে গৈ সেই ৰাস্তা বনোৱাৰ কামত বাধা আৰোপ কৰিছিল আৰু মিজোৰামে যিটো পুলিচ পোষ্ট বনাই সেই ৰাস্তাটো নিৰ্মাণৰ নিৰীক্ষণ কৰি আছিল, সেই পুলিচ পোষ্টটো পৰ্যন্ত আমাৰ আৰক্ষী গৈছিলে আৰু
মিজোৰাম আৰক্ষীক তাৰ পৰা আঁতৰি যাব কৈছিলে গধূলি ফালৰ বাবে পৰিৱেশ অলপ সলনি হ'ল আমাৰ আৰক্ষী ভয়ামত থকা অৱস্থাত মিজোৰামে ওচৰৰ হাইটবিলাক তেওঁলোকে অধিকাৰ কৰিলে তাৰ পৰা LMG আদি দি ফায়াৰ কৰিলে আৰু আমাৰ 6 জন আৰক্ষী জোৱানৰ নিহত হ'ল আমাৰ SP পৰ্যন্ত গুৰুতৰভাৱে আহত হ'ল কিন্তু আটাইতকৈ ডাঙৰ কথা যে 6 জন লোকৰ মৃত্যু হোৱাৰ পিছতো আমাৰ IGP অনুৰাগ আগৰৱালাৰ নেতৃত্বত প্ৰায় 42 জন আৰক্ষীয়ে LMG ব্লাষ্টৰ মাজতো সেই পোষ্টটো আমি এৰি নিদিয়ালৈকে আমি বহি আছিলো আৰু ৰাস্তাটো যাতে আৰু নতুনকৈ নিৰ্মাণ নহয় তাৰ বাবে আমি কন্টিনিউয়াছলি তাতে বহি আছিলো গধূলি গৃহ মন্ত্ৰালয়ে আমাক ক'লে যে এই পোষ্টটো CRPFক দিব লাগে আৰু তোমালোকৰ মানুহ অলপ 200 মিটাৰ পিছুৱাই যাব লাগে আমি সেই সময়ত CRPFক আমি পোষ্টটো দিব কৈছিলো কাৰণ আমাৰ উদ্দেশ্য পোষ্টটো নাছিলে আমাৰ উদ্দেশ্য আছিল যাতে ৰেংটি বস্তি দি ৰাস্তাটো নিৰ্মাণ নহয় আজিৰ দিনটোত সেই পোষ্টটো CRPFৰ অধীনত আছে আৰু ৰেংটি বস্তিৰ ফালে যাতে ৰাস্তা নিৰ্মাণ নহয় অসমৰ সীমান্তত আমি 4টা নতুন BOP তাতে আমি বহুৱাইছো যাতে ৰাস্তাটো আগুৱাই আহিব নোৱাৰে গোটেই বৰাক উপত্যকাত প্ৰায় 20টা লৈকে আমি BOP যোৱা 2 মাহত আমি নিৰ্মাণ কৰিছো ফৰেষ্টৰ মাজেদি আগত ৰাস্তা ঘাট বনোৱাৰ অনুমতি নাছিল আমি ৰাস্তা ঘাট বনাইছো য'ত মিজোৰাম পুলিচে 2খন প্ৰাথমিক বিদ্যালয় বম মাৰি উৰাইছিলে মিজোৰামৰ কোনো দুৰ্বৃত্তই পুলিচে নহয় তাৰ ওচৰতো গৈ পেলাই আমি অলমোষ্ট আইবল টু আইবলত আমাৰ BOP আমি বহুৱাইছো অৰ্থাৎ যোৱা 2টা মাহত অসমৰ কোনো মাটি মিজোৰামৰ ফালৰ পৰা অধিকৃত কৰিব পৰা নাই বৰঞ্চ 200 হেক্টৰ মাটি যোৱা বছৰ বা তাৰ আগত হেৰুৱা 200 হেক্টৰ মাটি আমি উভতাই ল'ব পাৰিছো ৰাইজে ইকনমিক ব্লকেট কৰিছিলে আমি বিচাৰো যে অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদৰ উপৰিও উত্তৰ পূৰ্বৰ এটা সমাহিত কালচাৰেল আইডেন্টিটি আছে মাটিক লৈ আমাৰ ভূমি বিবাদৰ সমান্তৰালভাৱে যিটো উত্তৰ পূৰ্বৰ যিটো স্পিৰিট আছে ভাৰতৰ মানুহে আমাক নৰ্থ ইষ্ট বুলি কয় এই ধৰণৰ স্পিৰিট এটাও আমি নষ্ট হৈ যাব দিব নোৱাৰো ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু অতুল বৰাই মিজোৰামলৈকে যায় আৰু মিজোৰাম চৰকাৰৰ লগত আমি এটা যুটীয়া বিবৃতি দিওঁ যে এতিয়াৰ পৰা কোনো আৰক্ষীৰ ফ্ৰেজ ডেপ্লয়মেন্ট নহব আৰু প্ৰথমবাৰৰ বাবে সীমান্তত CRPFৰ যিটো ভূমিকা নিউট্ৰেল ফোৰ্সৰ যিটো ৰোল সেই ৰোলটোক আমি ৰিকগনাইজ কৰো আৰু নিউট্ৰেল ফোৰ্স অকল চকীখনত বহি নাথাকি তেওঁলোকে সীমান্তত সম্পূৰ্ণ পহৰা দিব পাৰিব সেই ধৰণে আমাৰ এখন বুজাবুজিৰ চুক্তিৰ ভিত্তিত আমি জয়েন্ট ষ্টেটমেন্ট ইস্যু কৰো জয়েন্ট ষ্টেটমেন্টৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বৰাক উপত্যকাৰ দলমত নিৰ্বিশেষে প্ৰতিগৰাকী বিধায়কৰ লগত মই আলোচনা কৰো আৰু সকলোৰ প্ৰতি অনুৰোধ জনাই বিধায়কসকলৰ পৰা মতামত লোৱাৰ পিছত অৱশ্যে কমলাক্ষদেৱ পুৰকায়স্থ সভাখনত উপস্থিত নাছিলে নিছে কিন্তু বাকীসকল আছিলে সকলোৰে লগত হোৱা যৌথ সিদ্ধান্ত অনুসৰি সকলোৱে ৰাইজক বুজাই ইকনমিক ব্লকেট উঠে আৰু তাত বৰ্তমান পৰিৱেশটো স্বাভাৱিক হৈছে কেইটামান প্ৰশ্ন অমীমাংসিত হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়ে PIL আদিও হৈছে যে যেতিয়া অসম আৰু মিজোৰাম আৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিলে সেই সময়ত বহুত বেছি সিভিলিয়ানকো সেই সংঘৰ্ষস্থলীত দেখা গৈছিলে কিছুমান সিভিলিয়ানৰ হাতত যিটো আৰ্মছ থকা ফটো বা ভিডিও সেই সময়ত সামাজিক মাধ্যমত উপলব্ধ হৈ আছিল এতিয়া গুৱাহাটী হাইকোৰ্টে মিজোৰাম আৰু অসমৰ 2জন DGPকে এই বিষয়ে শপতনামা দিবলৈ নিৰ্দেশ দিছে আৰু ডেফিনেটলি আমি যি দেখিছিলো যি আমাৰ প্ৰমাণ আছে গোটেইখিনি আমি গুৱাহাটী হাইকোৰ্টত আমি
জমা দিম এই ডিসপিউটটো আছিলে যে ইনাৰ লাইন ফৰেষ্ট 1870ত ব্ৰিটিছে লুচাই হিলছক দিছিলে 1932ত এই ফৰেষ্টখন দ্বিবিভক্ত কৰি এটা অংশ অসমক দিলে এটা অংশ মিজোৰামক দিলে পৰৱৰ্তী পৰ্যায়ত মিজোৰাম ইউনিয়ন টেৰিটৰি হওঁতে 1932ৰ সীমাক নতুন ইউনিয়ন টেৰিৰ সীমা হ'ব বুলি ক'লে মিজো চুক্তি হোৱাৰ সময়ত সেই সীমাটোৱে ৰাজ্য হ'ব বুলি ক'লে আৰু যেতিয়া 85-86ত ৰাজ্য হয় সেই সীমাটোৰ ভিত্তিতে ৰাজ্য নিৰ্মাণ কৰা হৈছিল এতিয়া সমস্যাটো হ'ল যে যেতিয়া উত্তৰাঞ্চল ঝাৰখণ্ড আদি নিৰ্মাণ কৰা হৈছিল সেই সময়ত সীমাবিলাকৰ স্পষ্ট ডেলিয়েনেশ্যন হৈছিল কিন্তু অসম আৰু মিজোৰাম অসম অৰুণাচল অসম নাগালেণ্ড আদিত কিছুমান পৰিৱেশলৈকে ৰেফাৰ কৰি থৈ দিয়াৰ কাৰণে এম্বিগুইটি থাকি গ'ল আৰু সেই এম্বিগুইটিৰ কাৰণে আজি আমাৰ ৰাজ্যসমূহৰ মাজত সঘনাই সীমান্তত প্ৰায়ে আমি এই ধৰণৰ ঘটনাৰ আজি আমি দেখিবলৈ পাইছোঁ মিজোৰামৰ লগত জইণ্ট ষ্টেটমেণ্টৰ পিছত পৰিৱেশ খাম কাটে সমান্তৰালভাৱে সেই সময়ত সেই একেদিনাই নাগালেণ্ডৰ আৰু অসমৰ মাজতো নাগাজাংকা বা ডিছৌ ভেলীটো এই ধৰণৰ আন এটা পৰিৱেশ সৃষ্টি হৈছিল তাৰো মূল কাৰণটো হৈছিল যে নাগালেণ্ড চৰকাৰে নাগাজাংকাত প্ৰথমতে এটা কোভিড পোষ্ট পাতিছিলে সেই কোভিড পোষ্টটোকে পিছলৈ তাত আৰক্ষী মোতায়েন কৰিছিলে প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আমাক পৰিৱেশটো জমা দিয়াৰ পিছত প্ৰথমবাৰৰ বাবে আমি ডিছৌ ভেলীলৈকে ৰাস্তা নিৰ্মাণ কৰিছিলোঁ আৰু তাত আমি আৰক্ষী মোতায়েন কৰিছিলোঁ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰিঅ' ডাঙৰীয়াই মোক 27 তাৰিখে কৈছিলে যে অসম আৰু মিজোৰামৰ মাজত যিটো উত্তপ্ত পৰিৱেশ হৈছে তাৰ পৰিস্থিতিত আমাৰ মাজতো এনেকুৱা থাকিব পাৰে যোনে আমাৰ মাজতো হয়তো এটা সংঘৰ্ষৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে আৰু সেই সময়ত যদি মিজোৰাম নাগালেণ্ড মেঘালয় সবৰ লগত সংঘৰ্ষ হ'লহেঁতেন আমি ডেফিনেটলি আমি বহুত লছ কৰিবলগীয়া হ'লহেঁতেন কাৰণ সেই ধৰণে মেনেজ কৰাৰ পৰিৱেশো নাথাকিছিলে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাত অসমৰ মুখ্য সচিবক মই কোহিমালৈকে পঠাওঁ ডিমাপুৰলৈকে তাত আমি এটা সিদ্ধান্ত লওঁ যে দুইটা আৰক্ষীয়ে দুইটা জাগাৰ পৰা ওলাই আহিব স্যাটেলাইটৰ জৰিয়তে আমি আৰু ড্ৰোনৰ জৰিয়তে আমি মাটিখিনি চাই থাকিম যাতে কোনো পক্ষই তাত আগ্ৰাসী ভূমিকা ল'ব নোৱাৰে এতিয়া আমি পিৰিয়ডিকেলি তাত আমি ড্ৰোন উৰুৱাওঁ বা আমি ড্ৰোন উৰুৱাৰ বাবে সেই এমঅইউখনে আমাক অধিকাৰ দিছে আৰু ড্ৰোনৰ ভিত্তিত আমি দেখা পাম যে নতুন কিবা সেটেলমেন্ট হৈছে নেকি আৰু যদি নতুন সেটেলমেন্ট হৈছে তাক আমি টেক আপ কৰিব পাৰিম মিজোৰামৰ আৰক্ষীৰ এই ঘটনাত যিসকল নিহত হ'ল তেওঁলোকক আমি 50 লাখ টকাকৈ সাহায্য দিওঁ পৰিয়ালটোক একোটাকৈ চাকৰি দিয়া হ'ব বুলি চৰকাৰী ঘোষণা কৰা হয় আৰু সীমান্তত যিসকল দায়িত্বত আছিলে সেই সময়ত সকলোকে 1 মাহৰ ছুটিৰ 1 মাহৰ দৰমহা অতিৰিক্তভাৱে দিয়া অসম চৰকাৰে সিদ্ধান্ত লয় আৰু যিসকল ইনজৰ্ড আছিল তেওঁলোকক 1 লাখ কৰি টকা ততাতয়াকৈভাৱে দিয়া হয় আৰু কাছাৰৰ এছপিক আমি এয়াৰ ফোৰ্সৰ ফ্লাইটেৰে মুম্বাইলৈকে লৈ যাওঁ আৰু শিলচৰতো গুৰুতৰভাৱে আহত প্ৰতিগৰাকী আৰক্ষীক প্ৰয়োজন যাৰ যাৰ হৈছিল আমি এয়াৰ এম্বুলেন্সেদি গুৱাহাটীলৈকে তেওঁলোকক লৈ আহোঁ যিটো বিষয় আছিলে সেইটো আছিল অসম মেঘালয় সমস্যাটো হৈছে যে আন দুখন বাউণ্ডাৰীৰ লগত আন তিনিখন ষ্টেটৰ বাউণ্ডাৰীৰ লগত যিটো হিষ্টৰিকেল ক্লেছ বা কনষ্টিটিউচনেল ক্লেছ এই কথাটো মেঘালয়ৰ লগত আমাৰ নাই মেঘালয়ত গোটেই সমস্যাটো হৈছে যে তাত 12টা পইণ্ট অফ ডিসপিউট আছে আৰু এই ডিসপিউটবিলাক সৰু সৰু এখন দুখন গাঁৱক লৈ হোৱা ডিসপিউট এটো এনেকুৱা ডিসপিউট নহয় যে তাত বহুত স্কয়াৰ কিলোমিটাৰ জড়িত হৈ আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু মই কথা পাতি 6টা ডিসপিউট আমি প্ৰথমতে ৰিজলভ কৰিবৰ কাৰণে আমি হাত লওঁ এই ৰিজলভ ডিসপিউট বিলাক কেনেকুৱা যে কয়না ধৰাৰ কাষত 4খন গাঁও হাহিমত 3খন গাঁও বাকলাপাৰাত 4খন গাঁও এই ধৰণে 6টা জাগাত
ৰাতুচেৰা বৰাক ভেলীত 2খন গাঁও অৰ্থাৎ একেবাৰে সৰু সৰু মাইনৰ ডিসপিউট যাৰ কাৰণে আমাৰ 2খন ৰাজ্যৰ মাজত সম্পৰ্কত জটি পৰি আছে তাতকৈ ডাঙৰ কথা যিবিলাক সীমান্তত মানুহ আছে তেওঁলোকে 2খন ৰাজ্যতে ভোট দিয়ে মেঘালয়কো ভোট দিয়ে অসমতো ভোট দিয়ে যিটো সংবিধান মতে এটো স্বীকৃতি নহয় তৃতীয়তে তেওঁলোকৰ খেতিৰ মাটি মেঘালয়ত আছে থকা মাটিখিনি অসমত আছে বাকলাপাৰা বুলি এটা জায়গা আছে তাত থকা মাটিখিনি আছে অসমত খেতি কৰা মাটিখিনি আছে মেঘালয়ত খুধিলে তেওঁলোকে নিজে উত্তৰ দিব নোৱাৰে যে আমি কোনখন ৰাজ্যত থাকিম এতিয়া আমি সেই কাৰণে সিদ্ধান্ত লৈছো যে মেঘালয় আৰু অসমৰ মাজত ডিসপিউটটো আমি খুব সমাধান কৰিব পৰা অৱস্থাত আছে প্ৰত্যেকখন ৰাজ্যৰ লগত যেতিয়া আমাৰ সংঘাত হয় দিল্লীৰ পৰা বাহিৰৰ পৰা মানুহে ভাবে যে আসাম ইজ প্লেইং এ বিগ ব্ৰাদাৰ ৰোল যে এখনৰ লগত বাৰু কাজিয়া আছে মানিব পাৰি চাৰিখনৰ লগত এনে তহঁতৰ কাজিয়া থাকে নে কিন্তু আমি জানো আমাৰ কিয় কাজিয়া হৈছে ৰাজ্যবিলাক বনোৱাৰ সময়ত যদি পূব পশ্চিম উত্তৰ দক্ষিণ লিখি দিলেহেঁতেন আজি এই ঘটনা নহলহেঁতেন I do not want to go to political but একত্ৰিত উত্তৰ পূব যাতে নহওক ইউনাইটেড উত্তৰ পূব যাতে নাথাকে তাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যা আমাৰ মূৰৰ ওপৰত থৈ যোৱা হৈছিল মই বহুতখিনি মই ৰিসাৰ্চ ডকুমেন্ট দেখিছো বা আমি পঢ়িছো যে আজি যদি অন্ধ্ৰ আৰু তেলেঙ্গানাৰ মাজত বিভাজন শান্তিপূৰ্ণভাৱে হ'ব পাৰে যদি অটল বিহাৰী বাজপেয়ীৰ সময়ত ঝাৰখণ্ড উত্তৰাঞ্চল ছত্তীশগড় যদি শান্তিপূৰ্ণভাৱে হ'ব পাৰে অসমেতো পুৰা মেঘালয়ক এৰি দিছিল we never oppose in the creation of Meghalaya we never oppose creation of Nagaland we never oppose creation of Mizoram inner line forest to তেওঁলোকে যাক ইচ্ছা দি দিব লাগিছিল লিখি পেলাই নাগালেণ্ডৰ গাঁওখিনিকো যাক ইচ্ছা দি দিব লাগিছিল সেই সময়ত আমাৰ কোনো অপজিশন নাছিলে গোপীনাথ বৰদলৈ পৰৱৰ্তী পৰ্যায়ত বিমলা প্ৰসাদ চলিহাই মুক্ত হৃদয়ৰে নাগালেণ্ড নিৰ্মাণত তেওঁলোক অৰিহণা যোগাইছিলে ডিমাপুৰ আমি দি দিছিলো আমাৰ লগত থকাৰ পিছতো 72 টো যেতিয়া এই গোটেই সৰকাৰবিলাক ৰাজ্যবিলাক বিভাজন হৈছিল তাত আমি কোনেও কেতিয়াও আপত্তি কৰা নাছিলো কিন্তু আমাক আজি এনেকুৱা এটা পৰিবেশত পেলাই দিলে যে উত্তৰ দক্ষিণ পূব পশ্চিম নাই বাউণ্ডাৰীত পিলাৰ নাই পোষ্ট নাই আমি সাৰ্ভে অফ ইণ্ডিয়াৰ মেপত যাওঁ সাৰ্ভে অফ ইণ্ডিয়াৰ মেপ মতে যেতিয়া গাঁওখন চাওঁ দেখো এখন অৰুণাচলৰ বহুত ভিতৰত 30 কিলোমিটাৰ ভিতৰত তাত গোটেই অৰুণাচলৰ কমিউনিটি আকৌ যেতিয়া তেওঁলোকে অৰুণাচলৰ সাৰ্ভে অফ ইণ্ডিয়াৰ মেপ চাই তেওঁলোকে দেখে গাঁওখন মানে একেবাৰে বিহালী সমষ্টিৰ ভিতৰত দুইখন ৰাজ্য নাজানে কাৰ ক'ত সীমা তাৰ কাৰণে আমি কাজিয়া পেছাল কৰি আছো এতিয়া সময় হৈছে অধ্যক্ষ মহোদয় স্বাধীনতাৰ ৭৫ বছৰৰ এই অমৃত মহোৎসৱৰ সময়ত আমি এনেকে কাজিয়া কৰি থাকিলে আমাৰ ইকনমিক্যালি আমি বহুত লছ কৰিম তাৰ কাৰণ এটাই যে মানুহ এজনে অকল গুৱাহাটী টুৰিজিমৰ কাৰণে নাহে তেওঁ শিলংও চাব আহে একেলগে কাজিৰঙাও চাব আহে যদি আমি এই ধৰণে উত্তৰ পূৰ্বৰ সামগ্ৰিক সত্তা এটা যদি আমি নিৰ্মাণ কৰিব নোৱাৰো আমি অসম ইকনমিক্যালি আমি সদায় পিছত থাকিব লাগিব আজি লাম্পি এখন টুৰিজিম প্লেস আজি লাম্পিক লৈ আমি এখন টুৰিজিম এখন ডাঙৰ পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰো কিন্তু আমাৰ মাজত সংঘাতৰ কাৰণে তাত কোনো যাব নোৱাৰো তাৰ সুযোগ লৈ দুই পক্ষৰ পৰা মানুহে গাঁও বনাইছে অঞ্চল বনাইছে তাত টুৰিজিমৰ পটেনশিয়াল লাহে লাহে নোহোৱা হৈ গৈ আছে আদাৰৱাইজ ইমান ধুনীয়া জায়গা অসমত আছে বুলি কোনেও কল্পনা কৰিব নোৱাৰে সেই কাৰণে মোৰ কথাটো হল যে আমি আমাৰ মাটি বলপূৰ্বকভাৱে কাকো এৰি দিয়াৰ প্ৰশ্ন নাই জোৰ কৰি এৰি দিয়াৰ প্ৰশ্ন নাই কিন্তু পাঁচটা পৰ্যায়ৰ ওপৰত আমি সিদ্ধান্ত লৈছো যে অসম আৰু মেঘালয়ৰ আমি সীমা সমস্যা সমাধান কৰিব পাৰো নেকি নাম্বাৰ 1 উইল অফ দা পিপল যে দুইটা ফালে ভোট দি আছা তোমালোক ক'ত যাব খোজা এনেকে থাকিতো লাভ নাই ৰাতিপুৱা মেঘালয়ত ভোট দিবা গধূলি অসমক ভোট দিবা গতিকে উইল অফ দা পিপল যে তাৰ এই গাঁও কেখনৰ মানুহ ক'ত যাব খোজে তৃতীয়তে এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স যে মানুহজন গলেওতো নহব লাইটৰ তার লাগিব ৰাস্তা বনাব লাগিব বকুৰ পৰা সুবিধা হ'ব নে মেঘালয়ৰ সদৰৰ পৰা সুবিধা হ'ব 3 নম্বৰ কন্টিগুইটি যে আজিৰ দিনটোত মেঘালয়ৰ সাংবিধানিক সীমাৰ লগত কন্টিগুইটি আছে নে অসমৰ সাংবিধানিক সীমাৰ লগত কন্টিগুইটি আছে আৰু ফাইনালি হিষ্টৰিকেল পাৰ্সপেক্টিভ
অসম আৰু মেঘালয়ত আমি কিয় অলপ আগুৱাব পাৰিছোঁ কাৰণ আমাৰ মাজত ডিসপিউটটো মেঘালয়ে হিষ্ট্ৰীৰ ওপৰত ক্লেইম কৰা নাই মাত্ৰ কনভিনিয়েন্ট যে এইখিনি মানুহ আমাৰ গাৰু মানুহ আমাৰ লগত থাকিব লাগে আমি কৈছো গাৰুটো অসমতো আছে গাৰুটো আমাৰো জাতি অকণমান সমস্যা আমি সমাধান কৰিব পাৰো কইনা ধৰাত যে ড্ৰোন উৰিছে তাৰ কাৰণে মানুহে অলপ চিন্তা হৈ আছে মেঘালয় অসমকো ড্ৰোন উৰাব কৈছে যে আপোনালোকেও ড্ৰোন উৰাওক আমিও ড্ৰোন উৰাও যাতে মাটিখিনি আমি বুজি পাওঁ অসমে ড্ৰোন আগতে উৰাই থৈ দিছে আমাৰ মেপ ভাল কৰি আছে মেঘালয়ে যি ড্ৰোন উৰাইছে আমাৰ অনুমতি লৈ উৰাইছে বিনা অনুমতি তেওঁলোকে উৰুৱা নাই এতিয়া আমি দুটা ঠিক কৰিছো যে তিনিখন জিলাত ই ডিসপিউট আছে ওয়েস্ট খাসী হিলস ৰিভয় আৰু জয়ন্তিয়া হিলস ওয়েস্ট খাসী হিলসৰ ডিসপিউট মীমাংসা কৰাৰ কাৰণে আমি এখন বৰ্ডাৰ কমিটি বনাইছো সেই কমিটিত মেঘালয়ে 5 জন ব্যক্তিক দিছে মন্ত্ৰী আৰু আমাৰ বিধায়ক অসমেও আমি মন্ত্ৰী আৰু বিধায়কক দিছো ওয়েস্ট খাসী হিলসৰ বিবাদ নিষ্পত্তিৰ কাৰণে আমি অতুল বৰা ডাঙৰীয়া আমি চেয়াৰম্যান কৰিছো নন্দিতা দাস বাইদেউ সেই কমিটিত আছে তাৰে স্থানীয় বিধায়ক ডিসি আৰু এসপিক লৈ আমি এখন কমিটি কৰি দিছো মেঘালয়ৰ এখন ওয়েস্ট খাসী হিলস কমিটি কৰিছে এই দুইখন কমিটি এতিয়া স্পটত যাব সেপ্টেম্বৰ মাহত স্পটত গৈ তেওঁলোকে সিদ্ধান্ত ল'ব যে মানুহে ক'ত থকাটো বিচাৰে ক'ৰ পৰা সুবিধা হ'ব ক'ৰ পৰা লাইট পাব ক'ৰ পৰা পানী পাব ক'ৰ পৰা ল'ৰা ছোৱালীখিনি স্কুলত পঢ়িব পাৰিব এই সমস্যাৰ ওপৰত সৰু দুখন বা তিনিখন গাঁও তাতকৈ বহুত বেছি নহয় ৰিভৰ ওপৰত চাবৰ কাৰণে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা এই ধৰণে ৰিভয় চাবৰ কাৰণে আমি তেওঁলোকক দায়িত্ব দিছো মেঘালয়ৰ আন এজনক দায়িত্ব দিছে জয়ন্তিয়া হিল চাবৰ কাৰণে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আমি দায়িত্ব দিছো ৰাতুচেৰা বুলি সৰু এলেকা এটা ৰাতুচেৰা স্থানীয় বিধায়ক আমাৰ কৌশিক ৰায় এই ধৰণে আমি কমিটি এখন কৰি দিছো য'ত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই চাব এই তিনিখন কমিটিয়ে 6 জাগাত মাননীয় অধ্যক্ষ মহোদয় মই অলপ খালি এটা সেন্টেন্স ক'ব বিচাৰিছো মানে অকল ইফালে জয়ন্তিয়া হিলস বা আমাৰ এই ৰিভৰ এইখিনিতে নহয় আমাৰ ওয়েস্ট গাঁও হিলসৰ আমি দেখিছো তেওঁলোকে ডিসপিউট আছে বুলি কোৱা নাই মই কৈ আছো খালি 1 মিনিটৰ কাৰণে যে আমাৰ সাউথ চালমাৰা যিটো থানা যোৱাবাৰ থানা এই 8 মাহমান আগতে তেখেতে গৈ থানাৰ সাইনবোৰ্ড ভাঙি দিয়েছে মেঘালয় পুলিচে আমাৰ মানে মানকাছাৰৰ যিটো অসম দৰ্শনৰ কাম হৈ আছে 1 মিনিট অধ্যক্ষ মহোদয় 1 মিনিট আগতে মুখ্যমন্ত্ৰী আমি সদনত নতুন জায়গা নুকুৱাই ভাল কাৰণ মেঘালয়ে বিচাৰাই নাই সাউথ চালমাৰা এটা জায়গা অলৰেডি মই আমাৰ যিটো কামাখ্যা মন্দিৰ মানকাছাৰৰ কামাখ্যা মন্দিৰ আৰু মিৰ্জুমলা এই দুটা আমাৰ অসমত আছিল এইবাৰ তেখেতলে মেঘালয় ৱাকআপ বোৰ্ডৰ পৰা লেটাৰ দি সেইটো দখল কৰিব কৈছে মই এটুকে কৈছো মইতো ৰেকৰ্ডৰ কথাহে কম কি ক'ত উঠিছে আপুনি মোক লিখি নিদিয়ালৈকেতো মই গম নাপাম থ্যাংক ইউ মেঘালয় চৰকাৰে আমাক ক্লিয়াৰ কৰি কৈ দিছে যে গোৱালপাৰাত আমাৰ কোনো ডিসপিউট নাই ধুবুৰীত আমাৰ কোনো ডিসপিউট নাই আমাৰ ডিসপিউট আছে কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' কাৰ্বি আলং আৰু কাছাৰ তাৰ বাদে 12টা স্পটৰ কথাই কৈছে আমি আৰু ইয়াত সদনত কথা পাতি লিষ্ট বঢ়াই ল'ব নালাগে তেওঁলোকে যদি কবাত আগুৱাই আহিছে আমি তেওঁলোকক অনুৰোধ কৰিলে পিছুৱাই যাব ইয়াতে 12টা স্পট আমাৰ আছে 12টাৰ 6টা এইবাৰ আমি হাতত লৈছো সেপ্টেম্বৰলৈকে আমি চেষ্টা কৰিম যে 6টা আমি ৰিজলভ কৰিব পাৰো নেকি তাৰ পিছৰ 6টা অলপ ক্ৰিটিকেল হ'ব যেনেকৈ কাৰ্বিল আমাৰ যিটো লাম্পি আছে এইটো অলপ ক্ৰিটিকেল তেওঁলোকৰ খানাপাৰা অঞ্চলটো আহিব আমাৰ ব্লক 1 ব্লক 2 আহিব সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে ক্ৰিটিকেল 6টা এতিয়া আমি নাপাতো আমি যিকেইটা সফট যিকেইটা কৰিব পাৰি সেই 6টা আমি প্ৰথম আলোচনা কৰি লওঁ 6টাত যদি আমি সফল হওঁ গুডউইল জেনাৰেট হ'ব গুডউইল জেনাৰেট হ'লে বাকি 6টাটো আমি সমস্যা সমাধানৰ কাৰণে আমি আগুৱাই যাব পাৰিম আৰু এবাৰ যদি সমস্যাখিনি হৈ যায় আমি পিলাৰ লগাই পেলাই তাক ফাইনেলি আমি ৰিজলভ কৰিব পাৰিম এইকাৰণে মেঘালয়ৰ লগত আমি এটা উদাৰ মন লৈ 6টা বিষয়ত আমি কথা পাতিব খুজিছো অসমৰ মাটিও মেঘালয়ক এৰি দিব নালাগে মেঘালয়ৰ মাটিও অসমক এৰি দিব নালাগে এই 4টা প্ৰিন্সিপলৰ ভিতৰত যিটোৱে হয় সেই 4টা প্ৰিন্সিপলৰ ভিতৰত আমি সমস্যাখিনি সমাধানৰ চেষ্টা কৰিম মই
সদনক এইটোকে ক'ব খুজিছোঁ যে মেঘালয়ক লৈ যিটো ড্ৰোন ট্ৰোনৰ কথা হৈছিলে সেইটো উইথ আৱাৰ কনচেণ্ট তেওঁলোকে আমাৰ কনচেণ্ট লৈছে আমি উৰাব পাৰোঁ আমাৰো কোনো বাধা নাই দুইখন ৰাজ্যই আমি এই ধৰণৰ এটা এডজাষ্টমেণ্ট কৰি লৈছোঁ শেষত মই এইটোকে ক'ব খোজোঁ যে মেঘালয়ৰ সীমা সমস্যা সমাধান হোৱাৰ লগে লগে অৰুণাচল চৰকাৰৰ লগতো আমাৰ অনানুষ্ঠানিক আলোচনা আগবাঢ়িছে অৰুণাচলৰ লগত আমাৰ ডিসপিউট পইণ্ট হৈছে 1200 মেঘালয়ত 12টা তাত 1200টা জেগাত কিন্তু তথাপিতো এতিয়া যিহেতু ইমান বছৰ পিছত গাঁও বহিলে অঞ্চল বহিলে বহুত ডিসপিউট এতিয়া পেপাৰত আছে মুখত নাই তেজপুৰখনো হয়তো ক'ৰবাত ডিসপিউটত লিখা আছে কিন্তু এতিয়াতো অৰুণাচলে তেজপুৰ নিবিচাৰে আমিও গৈ পেলাই টাৱাং নিবিচাৰোঁ গতিকে এতিয়া যেহেতু আমি মেচিউৰ্ড হৈছোঁ বাই নাও আমি জানো কোন কাৰ ক'ত আছোঁ ক'ত কোন ধৰণৰ মানুহ আছোঁ এই ডিসপিউটটো আমি সমাধানৰ কাৰণে চেষ্টা কৰিম কিন্তু নাগালেণ্ডৰ লগত ডিসপিউট সমাধান কৰা অত্যন্ত কঠিন চৰকাৰী পৰ্যায়ত সেইটো সম্ভৱ নহ'ব উচ্চতম ন্যায়ালয়ে আমাক যি ধৰণে ৰাস্তা দেখুৱাই আমি সেই ধৰণে আগুৱাব লাগিব কিন্তু নাগালেণ্ড আৰু অসমৰ মাজত ক্লিয়াৰ বুজাবুজি আছে যে আৰু নতুনকৈ কোনো মাটি কোনো চৰকাৰে নলয় ষ্টেটাছ কো উইল বি মেইনটেইন কেতিয়াবা দুই এজন গাঁৱৰ মানুহে মাটিৰ কাৰণে আগবাঢ়ি আহে পিছুৱাই আহে চৰকাৰক জনোৱাৰ লগে লগে চৰকাৰে টেক আপ কৰিব পাৰিব মই আশা কৰোঁ যে কিছুদিন পৰিৱেশ খাম কটাৰ পিছত মিজোৰামৰ লগতো এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ পথ প্ৰশস্ত হ'ব পাৰে কিন্তু আজিয়ে সেইটো সম্ভৱ নহয় কাৰণ পৰিৱেশ যথেষ্ট এতিয়াও আমাৰ মানুহৰ মাজত বহুত দুখ আছে 6জনকৈ আৰক্ষী হেৰুৱাৰ পিছত ডেফিনেটলি উই আৰ পেইন গতিকে আজি হয়তো সেইটো সম্ভৱ নহ'ব কিন্তু উইথ ডেইজ টু কাম আমি মিজোৰাম চৰকাৰৰ লগতো সীমা সমস্যা সমাধানৰ প্ৰচেষ্টা চলাম ধন্যবাদ ধন্যবাদ এতিয়া অধ্যক্ষ মহোদয় মই একটা কথা আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ কথা মই এতিয়া নালাগে আৰু আমি হাউচটো অকণমান এটা কথা কওঁ যেহেতু মুখ্যমন্ত্ৰী ছাৰৰ কথা যে বৰ্ডাৰ এলেকাত যিটো দুই ভোটাৰ দিয়াটো সঁচা এইটো সঁচা আৰু 3 নম্বৰ কথাটো মেঘালয় বিউপিটো আমাৰ মাটিত 4 কিলোমিটাৰ ভিতৰত বনাইছে আৰু আমাৰ বিউপিটো আমাৰ মাটিত 4 কিলোমিটাৰ ভিতৰত বনাইছে সেইটো ক্ষেত্ৰত হস্তান্তৰ কৰিবৰ কাৰণে মইতো মোৰ তৰফৰ পৰা মই অনুৰোধ কৰিছোঁ সেই বিষয়ত গোটেই গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে আৰু লগতে একটাটো জাতালং একটাটো খানদুলি এটা খাচলা আমাৰ বুজি পাইছোঁ কিন্তু ডিছকাশ্যন হৈ গ'লে আৰু সময়ে নাই বহকচোন আমি ডিছকাশ্যন নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে আৰু লগতে তেওঁ এটা সময়ত কৈছিল যে এই সময়খিনিত আমি সকলো এক হৈ থাকিব লাগে আমি সদনৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ কাৰণ আমি কংগ্ৰেছ পাৰ্টীয়ে অকণমান হ'লে দুখ পাইছিলোঁ আমি সহায় কৰিবৰ কাৰণে গৈছিলোঁ আমাক আদবাটতে ৰখাইছিল সেই কথাবিলাক এতিয়া আমি ইয়াত আলোচনা নকৰোঁ আমি এটাও দেখাব লাগে যে সীমাৰ ক্ষেত্ৰত আমি ৰাজনীতি সৰু সুৰা কচাকচিবিলাক বাদ দি আমি সকলো ঐক্যবদ্ধ গতিকে মই ভাবোঁ যে আজি এটা যিটো ষ্টেটমেণ্ট দিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ট্ৰান্সপাৰেণ্টলি এই কথাখিনি আমাক অল পাৰ্টি এখন মিটিং কৰি ভালকৈ বুজাই দিয়ে আৰু মই ভাবোঁ যে এই কথাখিনি যেতিয়া সমাধানৰ পথত যোৱাৰ নিচিনা হৈছে এইটোলৈ আৰু আমি বাক বিতণ্ডাত নগৈ অলপ দীঘলীয়াকৈ এইটো এটা চিৰস্থায়ী শান্তিৰ কাৰণে যদি গৈ আছে তেখেতে যদি অল পাৰ্টি মিটিঙত এখন ষ্টেটক লৈ এটা দিন কৰি সকলোকে বিশ্বাসত লৈ পেলাই যদি কৰে তেতিয়া মই ভাবোঁ যে বাহিৰত যিটো বুবু বাবা হয় সেইখিনিও নহ'ব সকলোকে বিশ্বাসত লৈ সমূহীয়াভাৱে এই কথাখিনি কৰিবলৈ আমি অনুৰোধ ৰাখি তেওঁৰ ষ্টেটমেণ্টৰ ভিত্তিত আমিও কংগ্ৰেছ দলে এই ক্ষেত্ৰত চৰকাৰে লোৱা ইনিচিয়েটিভক আমি একগোট হৈ থিয় হ'ম একগোট হৈ থাকিম সেই কথাখিনি আমি প্ৰতিশ্ৰুতি মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দলৰ যিটো দল আমি সীমান্তত যাব হাক দিছিলোঁ সিদিনাখন সীমান্তত ময়ো নিজে যোৱা নাছিলোঁ যদি আপোনালোকে চাই সিদিনাখন শিলচৰত মই আছিলোঁ মই থকাৰ পিছদিনাখন কংগ্ৰেছৰ ডেলিগেশ্যন গৈছিলে আমি সেই সময়ত ৰেষ্ট্ৰেইন থকাৰ প্ৰয়োজন আছিল কাৰণেহে যাব দিয়া হোৱা নাছিল কিন্তু অধ্যক্ষ মহোদয়ৰ নেতৃত্বত যেতিয়া সৰ্বদলীয় দল গৈছিলে আমি কৈছিলোঁ আপোনালোকে যাব আৰু মই নিজেও যোৱা নাই নেক্সট ডে তাৰ যিসকল বিধায়ক আছিলে সেইসকল গ'ল সেইকাৰণে আমি আগৰ প্ৰথম দুদিনে আমি ৰখাইছোঁ তাৰপিছত আৰু ৰখোৱা নাই তাৰপিছতো চব গৈছে দ্বিতীয়তে আমাৰ যিবিলাক কমিটি হৈছে
ৰিজনেল কমিটি, তাত আমি কংগ্ৰেছ আৰু UDF দুইটা দলৰ বিধায়ককে কমিটিবিলাকত ৰাখিছোঁ যাতে ট্ৰান্সপাৰেণ্ট হৈ থাকে। আৰু যেতিয়াই আলোচনাটো অলপ আগবাঢ়িব তেতিয়া ডেফিনেটলি মই সৰ্বদলীয় বৈঠক পাতি কথাখিনি অৱগত কৰিম। স্যার এটা কথা হৈছে এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই পজিটিভ কথাখিনি কৈছে মিজোৰামৰ ক্ষেত্ৰতো যাতে এনেকুৱা কমিটি বনাই যাতে এনেকুৱা পদক্ষেপ লোৱা মুখ্যমন্ত্ৰী কৈছে যদিও মই এইটো অনুৰোধ জনাইছোঁ। ঠিক আছে হ'ব, ঠিক আছে। ডিছকাশ্যন কৰি থাকিব ডিছকাশ্যন নহয় কিবা থাকিলে প্ৰাইভেটলি মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট যিটো সীমা ৰক্ষাৰ স্বাৰ্থত আমাৰ দল আমি চৰকাৰৰ লগত আছোঁ, আমি সকলো মিলি এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত আছোঁ। ঠিক শুন, এতিয়া মই এটা হাউচক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ ডেপুটি স্পীকাৰ নোমল মমিন ডাঙৰীয়াই আমাৰ মাইনৰিটি কমিশ্যনাৰ আণ্ডাৰ যিটো গঠিত ভাৰত গৌৰৱ ফাউণ্ডেশ্যন তেখেতসকলৰ দ্বাৰা পুৰস্কৃত হৈছে এৱাৰ্ডেড যুৱা এৱাৰ্ড, আৰু তেখেতক 2021 তাৰিখ এয়া আপোনাৰ যোৱাকালি মাত্ৰ তেখেতক দিল্লীত এই পুৰস্কাৰটো দিয়া হৈছে। গতিকে আমাৰ চবৰ পৰা শুভেচ্ছা থাকিল। এতিয়া এটা ডেপুটি স্পীকাৰে দিব। এতিয়া আমি এই সদনৰ পৰা চিধাকৈ সকলো সদনৰ সন্মানীয় সদস্য, তেওঁলোকৰ পৰিবাৰ আৰু প্ৰাক্তন আমাৰ সদস্য আৰু আমাৰ বিধানসভাৰ যিমান মানে এমপ্লয়ী পৰিবাৰ আছে এওঁলোকৰ কাৰণে সুবিধা হোৱাকৈ এটা হেল্থ কেয়াৰ ক্লিনিক এটা মানে পতা হৈছে অল্ড MLA হোষ্টেল কমপ্লেক্সত। ইয়াৰ শুভ উদ্বোধনী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেদি এতিয়া কৰিব। গতিকে ইয়াৰ পিছত সকলোকে তাত যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আছিলে আমাৰ যোৱাকালি স্থগিত, অলপ সময় হ'লেও অৰিয়েণ্টেশ্যন প্ৰগ্ৰামত থাকি 1:30 বজাত ইয়াত লাঞ্চ হ'ব আৰু 2:30 বজাত হ'ব। গতিকে 2:30লৈকে আবেলিৰ সদন স্থগিত ৰখা হ'ল, 2:30 কৰা হৈ গ'ল।